নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো মই দুপৰীয়াৰ পৰা কৰিছোঁ। এয়া মিস্ত্ৰীয়ে কাম কৰি আছে মন্দিৰৰ এই দৰ্জাখন। এয়া আৰু এইফালে টাইলছৰ কাম কৰি আছে, দুটা মানুহ লাগি আছে। এয়া টাইলছ, এয়া টাইলছ বাহিৰৰখিনি। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, ভিতৰত দেখাইছোঁ ৰ'ব মই। এইফালে লগাব, এতিয়া লগাই নাই। ৰ'দ চাপ মই দূৰৰ পৰা দেখাইছোঁ, ওচৰত যাব এনেকুৱা গৰম। আৰু আনফালে এটা বস্তু, এইটো মোৰ এইযোৰ চাদৰ মেখেলা, এই ভণ্টিয়ে দৰি ৰাখি আছে। এইযোৰ কেনেকুৱা লাগিছে চাদৰ মেখেলাযোৰ জনাবচোন। চাদৰখন কৰি আছে, এইখন মেখেলা দহি জাপতি আছে ভণ্টিয়ে, এখন মেখেলা আৰু এযোৰ লৈছোঁ এইযোৰ, আৰু এযোৰ এইযোৰ মানে মন্দিৰ চন্দিৰত পিন্ধি যাব পৰা বা ওচৰে পাঁজৰে কেতিয়াবা এনেকৈ পিন্ধি যাব পৰা তিনিযোৰ ল'লোঁ। কোনযোৰ ভাল লাগিছে কমেণ্টত জনাবচোন আপোনালোকে।